সদায় ভিডিঅ' বনাম বুলি ভাবিলে থাকিয়ে যায় সেইকাৰণে যেতিয়াই মনত পৰে তেতিয়াই সৰু সৰু অকণমান ক্লিপ ৰাখি থওঁ আৰু কেইবাদিনৰ মিলাই পেলাই এতিয়া এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ আগবঢ়াব ওলাইছোঁ ভিডিঅ'সমূহ কৰিলেই নহ'ব এডিটিঙো কৰিব লাগিব আৰু সেইটো কাৰণে মই একেবাৰে সময় মিলাব নোৱাৰা হৈছোঁ মোগল যুগত কেইগৰাকীমান মহিলাৰ নাম ক'ব আমাৰ উত্তৰ পূব ভাৰতৰ কৃষিকাৰ্যত আগবঢ়া ৰাজ্যখনৰ নাম এইখিনি যে দেখিলে ক্লাছ 7ত লেজাৰৰ পিছত যেতিয়া ক্লাছ নাথাকে আমি এনেদৰে কুইজ কৰোঁ আৰু এনেকৈ সময়খিনি পাৰ কৰোঁ কৈ দিয়া এইটো মই খাইছোঁ সদায় মই ইহঁতক চাহ খুৱাওঁ গাইছ আজি মই খুৱাই আছোঁ তুমি খুৱাইছা কোনে বনাইছে মই বনাইছোঁ সেই মিছলীয়া এয়া মই বনাইছোঁ এয়া জৰে তৰে ক্লিপ ৰাখিছোঁ বুলি আপোনালোকক কৈছোঁ যে এইখিনি হৈছে লেজাৰত এয়া টিচাৰে মানে ষ্টুডেণ্টৰ লগত অকণমান খেলি এণ্টাৰটেইন কৰে তাকে আৰু মোৰ কাৰণেতো একো অপশ্যনেই নাই সেয়েহে মই ভিডিঅ' বনাই আছোঁ বাৰান্দাতে বহি পেলাই লেজাৰ সময়খিনিনো কি কৰিম তেনেকৈ পাৰ কৰোঁ আৰু এতিয়া যিহেতু গৰম দিন আহিছে চ' এনেকৈ গছৰ তলতে খেলিব লাগিব ল'ৰা ছোৱালীয়ে আগতে সেইফালে ৰ'দত গৈ বহি থাকেগৈ এতিয়া আৰু এনেকৈয়ে এয়া হৈছে কি দৰ্শক চ' আমাক মানে ষ্টুডেণ্টে লেজাৰত এনেকৈ খুৱাই দেই কাৰ পৰা খালা সেইটো কৈ দিয়া চ' এইকেইটা আমাৰ হেল্পাৰ কামত হেল্প কৰি আছে পানী বাকাত চাওকচোন খোৱা পানী ঐ বোপাইহঁত এনে পানীৰ অভাৱ ইউটিউবত ভাইৰেল হ'বি জল্দি জল্দি কিমান পানী পৰি তিনিটা বাকী পেলাইছা বহুত পানী বেছি পৰি আছে ঐ চ' অ'কে এতিয়া কাম বন শেষ কৰি পেলাই সন্ধিয়া ওলাইছোঁ মই বজাৰ কৰিবলৈ কাৰণ দিনটোৰ কাম শেষ কৰাৰ পিছত সন্ধিয়া ঘৰৰ কাৰণে বা নিজৰ কাৰণে বজাৰটো নকৰিলেতো নহ'ব সেয়েহে মই ওলালোঁ এইয়া দেওবৰীয়া বজাৰলৈ য'ত মানে আপুনি সকলো ধৰণৰ বস্তু পাব কিন্তু দেখিলেই চব কিনো যেন লাগে যদিও গোটেইখিনিতো দৰকাৰ নহয় সেয়েহে মই সকলোৰে পৰা অকণ কিনিলোঁ আৰু তাৰপিছতে ভাবিছোঁ অকণমান ভোক লাগিছে যেতিয়া কিবা এটা খায়ে লওঁ আৰু লগতে ভিডিঅ' এটাও বনাইছোঁ আপোনালোকৰ কাৰণে চ' মই কিবা এটা অৰ্ডাৰ দিছিলোঁ আৰু চাও নে কিবা চ' মই মানে আহিছোঁ গেছ শেষ হ'ল সেইকাৰণে ৰ'ব কপিৰাইট লাগি যাব পাৰে যে সেইকাৰণে গানটো বন্ধ কৰি দিলোঁ গান এটা বাজি আছিলে আৰু এয়া মই খাই আছোঁ কি আপোনালোকে দেখি চিনি পাইছে আৰু বিশেষ নকওঁ এয়া মই পালোঁহি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত কেনেকৈ পালোঁহি গম পাইছেনে কাৰণ মোৰ পৰীক্ষা আছিলে আৰু লগতে এয়া অন্য এদিনৰ ভিডিঅ' আৰু পৰীক্ষা দিবলৈ আহি পেলাই যিখিনি সময় বাকী থাকে ক'ৰবালৈ নগ'লে ভালেই নালাগে নহয়নে সেয়েহে ওচৰত থকা এয়া গান্ধীঘাট নে কি বুলি কয় এইখিনি জেগাত এবাৰ এনেই চাবলৈ বুলি আহিলোঁ চ' মই আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত এয়া এইফালে নাও দেখিছেনে আপোনালোকে চ' এয়া হৈছে গুৱাহাটীৰ গান্ধী ৰোড নেকি চ' মই ইয়াত অকণমান বোলো ফুৰোঁ তো আপোনালোকে এইবিলাক জেগাত আহিছে চাগে এইফালে ব্ৰিজখন দেখিছেনে নতুনকৈ হৈ থকা আৰু এইফালে এয়া চাওক এইবিলাক বহুত ধুনীয়া জেগা দেই
আপোনালোকো আহিব ইয়াত একদম পিকনিক সিজনত বহুত ধুনীয়া কিন্তু অলপ লেতেৰা বেয়া গোন্ধাই থাকে আৰু তো বটিং শ্বটিঙৰ এইবিলাক চিষ্টেমবিলাক চিনিয়ে নাপাওঁ আগে পিছে অহা নাই যে গম নাপাওঁ মানে চোৱাই নাই তললৈ চাওঁতে গৈছে যি লেতেৰা পৰিৱেশ কি ক'ম আপোনালোকক চ' মজা লাগি আছে কিন্তু লেতেৰা এইটোৱে বেয়া এই গুচি গ'ল চাওক এইখন গুচি গ'ল আমি উঠিবই নাপালোঁ নেক্সট এখনত যাম বাৰু 5 rupees টিকেট ৱাও তো এইখনত যাম নেকি আমি ভাবিছোঁ মানে ইয়াত কৈছে পিছৰখন সেইখন বুলি এয়া দেখিছে দেখিছেনে ব্ৰহ্মপুত্ৰৰ ওপৰেদি মানুহবিলাকে এয়া ৰেলিং কৰে মানে ইয়াৰ নামটো কি মই নাজানো এইবিলাকক কি কয় মানে ইপাৰৰ পৰা সিপাৰ যে হয় ওপৰেদি সো এয়াও দেখিবলৈ পাই আছিলোঁ ভাল লাগি আছিলে চাওকচোন আপোনালোকে মই অকণমান জুম কৰি দেখুৱাই দিছোঁ আৰু নাৱত উঠি নোপোৱা মানুহে প্ৰথম নাৱত উঠিলে এনেকৈ ফটো দুখনমান ল'বই লাগিব নহয় ন এয়া ক'লো নহয় এক্সপিৰিয়েঞ্চ নাথাকিলে মোৰ দৰে হাঁচিয়াব আপোনালোকে কাৰণ বহুত বেছি বতাহ লগতে ধূলি আৰু পৰিৱেশটো অলপমান লেতেৰা যিহেতু মানে ছাইডত মানুহে বহুত মানে বেয়া ইউজ আৰু কৰে সেইকাৰণে মোৰ নিচিনা গতি আপোনালোকৰো হ'ব সেইকাৰণে পাৰিলে মাস্ক লগাই যাব মই জীৱনত প্ৰথম জাহাজ দেখা পাইছোঁ চব প্ৰথম দেখিছোঁ কাৰণে ফটো চটো উঠাই লৈছোঁ যিসকল উঠি থাকে তেওঁলোকেতো চব গম পায়ে যিকোনো দৃশ্য চাওক না কিমান ধুনীয়া এইফালে ইমানেই আছিলে মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গোটেই কেইবাদিনৰো জইন কৰি পেলাই এদিনৰ ভিডিঅ' বনাইছোঁ আৰু এতিয়া দেখিছে সন্ধিয়া হৈ গৈছে চ' মই এতিয়া যাওঁ ঘৰলৈ নেক্সট আৰু এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম চ' বাই